তো আজি আমি উপস্থিত আছোঁ দিল্লী ঘাটত। এয়া আমাৰ অপনজ্যোতি ফুকন, তেখেতৰ কোৰিঅগ্ৰাফি। হাই হেল্ল', হাই কেনেকুৱা লাগিছে? এইফালে তাৰপৰা এইজনী টিকলি লাষ্টত মজা মজা মজা, ভালকৈ কৰিবা, ভিডিঅ' বহুত মজা হ'ব দেই। মজা মজা। আপোনাৰ মন অলপ কিবা এটা বাৰ্তা দিয়া তুমি। অলিয়া বলিয়া শ্বুটিং চলি আছে, ভাল লাগিছে। সকলোৱে যে আদৰি লয় তাকে আশা কৰিছোঁ। শ্বুটিং চলি আছে বৰ্তমান, তো অলপ দেখাবলৈ ট্ৰাই কৰিম। কেনেকুৱা লাগিছে? ভালে আছে আমাৰ অংগৰীবোৰ, অলপ দেখাবলৈ ট্ৰাই কৰিম। নমস্কাৰ, মই ৰাগপৰাগ। আজি আমাৰ খুব মৰমৰ ভাইটিকেইটা মানে আৰু ভণ্টিকেইজনী মানে খুব এটা ধুনীয়া গানৰ শ্বুটিং কৰি আছে। আমাৰ সকলোৱে পৰিচিত যিশুৰাজ অলিয়া বলিয়া গীতটোৰ, আৰু যিহেতু খুব এটা ধুনীয়া সুন্দৰ এটা পৰিৱেশ, সুন্দৰ এটা মনোমোহা এটা দৃশ্য দিল্লীঘাট অঞ্চলত নামৰূপৰ দেখা আছোঁ ইয়াৰ পেছনে। আৰু এইটো এটা কভাৰ ভিডিঅ' হয়, আৰু এই কভাৰ ভিডিঅ'ৰ লগত বহুত কেইজন শিল্পী জড়িত হৈ আছে। মই তেওঁলোকৰ গোটেইকেইজনে মই নামবোৰ নাজানো বাৰু, তথাপিও মই যিকেইজন মেইন মানুহ মই তেওঁলোকৰ কথাটোৱে কৈছোঁ বাৰু। আমাৰ অপনজ্যোতি ফুকন এজ এ কোৰিঅ'গ্ৰাফাৰ এণ্ড ডাইৰেক্টৰ, আৰু কেমেৰামেন হিচাপে আমাৰ আছে আমাৰ সকলোৱে পৰিচিত আমাৰ মোৰ মৰমৰ ভাইটি জয়দীপ, আৰু ইফালে আৰু এগৰাকী আছে খুব এটা সুন্দৰ আমাৰ মেইন আৰু এগৰাকী কোৰিঅ'গ্ৰাফাৰ আমাৰ ডাইৰেক্টৰ নিতেন্দ্ৰ সোণোৱাল। তো মই তেওঁলোকলৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। এটা খুব ধুনীয়া এটা ভিডিঅ' শ্বুট হৈ আছে, আৰু আপোনালোকে অতি সোনকালে দেখিব পাব ছ'চিয়েল মাধ্যমত। আৰু আমাৰো এটা আহি আছে, মোৰ এটা খুব ধুনীয়া ভিডিঅ' এটা আহি আছে, অফিচিয়েল ভিডিঅ'। তেওঁলোকৰ সজনতে এই কামটো হ'ব খুব সোনকালে, আৰু আশা কৰিছোঁ আপোনালোকে ভাল পাব আৰু মৰম কৰিব আৰু আশীৰ্বাদ কৰিব। ধন্যবাদ। Smile! Hindi! Ready! Action! What did I get a hat on the boy? Yeah, put your hat on the regular. হাতখন ধৰি পিনে নাচে নকলে মাৰি থাকিব আৰু
এটা পজৰ ৰখি থাকিম কৰিবা হা ৰখি আছো। এই